মই না তোমাক বহুতে আছে জানা চাই গান চাও এটাৰ ধুবৰা থাকিলে অলপ ভালকে আটা পাৰে কি ৰুচাই এইবাৰ তই নিজে গাবেতো তোৰ পাত্ৰ নাইয়ে আনে কালি উৰাই দে অলপ নিজৰ লোক বুলি অলপ ভালকে উৎসাহে দিব লাগে গানডাল বাদ দি এই আমাৰ যি হৰকান্ত এই আমাৰ হৰকান্ত চিয়া কালি চকত মই যাওঁতে যিটো চাউনি মোক মাৰছি এই বিন্ধি গৈছি ইয়াতে চাইছোঁ মই ফিদা মই ফিদা বুলি কৈছিলোঁ কি কৰা কবাইছ আজি 1.5 বছৰ ধৰি মই তাইক চাই আছো তো আৰু এই নিৰ্মোহন মুখখনত তোক তাই ভাল পাব তই ধেত মোৰ কথা ফাঁকি দিবা আহিছ তই মানা নাই কিয় মানিমে তোৰ কথা মই নামানে যদি নাই আৰু যদি তই নামানা নামানা যদি নাই 1.5 বছৰ ধৰি মই তাইক চাই আছো চাব পাৰা একো ডাঙৰ কথা নহয় এইটো কিন্তু কালি যিটো চাউনি মাৰছি কাক মোক ফিদা বুলি ক'লো নাই বিন্ধি গৈছি ইফালে দি আৰু তোক মই নকওঁ বেছি এই তই বহুত কৰা নকবি এটা মাৰামাৰি হৈ যাবই মাৰামাৰি হৈ যাব দেৱবৰী নিব লাগবই তোৰ পে তই দেৱবৰী কৰিব আহিছা মোক কি বুলি ভাবছ তই মোক শক্তি কিন্তু মোৰো আছে চিঙি দিম মুণ্ডা মই তই মুণ্ডা চিঙি দিম তই মানুহ চিনি পোৱা নাই মোক বাকী আছে আৰু চিনি পাবা তোক তই কিন্তু আমদেলি ভাত ভাত দি লৈছে বাচা সেনেকুৱা আমদেলিৰ ভাষা মই ৰেগুলাৰ লাৰু দোকানতে দি জানা আৰু তোক মই কথা এটা কওঁ শুন এইবাৰ আৰু মাথা মগজ মাৰি হাই কাজিয়া কৰি লাভ নাই নহয় কৈ আছো তই একো কলি নহয় মোক একেবাৰে মাৰ্ডাৰ কৰি দিম বুলি অলপ ইগুত লাগি গ'লতো চব কথা পাতি শুন আমি তাইক দুয়োটাই এখন চিঠি দিওঁ চিঠিখন দি পেলাই তাইক মাতিম আৰু আমাৰ এই পুখুৰী পাৰত লাগি দুয়োটাই লিখিম যাকে ভাল পই তাকে তাই এটা ৰঙা গোলাপ দিব হ'ল তই দুটাই নাম লিখিতো লিখিম দুটাই লিখিম হ'ল মই দুটাই লিখিম তাই যাকে ভাল পায় তাকে এটা ৰঙা গোলাপ দিব তই মোৰ কাজিয়া চেটল সময়ত গম পাম তো আমি ভাল পাই গৈছে বাদ দিয়া তোমাৰ চুলি সেনেকুৱা চুলি বহুত আছে আমাৰ চিঠি লিখবাৰ ক'ত যাবি ক্লাব এটা বহো নেকি কাগজ চাগজ আছে নাকি পইচা অলপ লোৱা কৈছে পেন আছে না তোৰ আছে আছে আমি মাষ্টৰ লায়কৰ মানুহটো বহুত লেখো আৰম্ভ কৰোঁ কি লিখছ তই এই মাননীয় লিখে নহয় কি লিখিব লাগে মহুৰয়া চিয়া মানুহ নে কাটি দিয়া এইটো কাটি দিলোঁ অতি মহুৰয়া অতি মাননীয় মাননীয়া মাননীয়া মহুৰয়া মাননীয়া মহুৰয়া বা কি গৰম দিছে পতি ফাটা গৰম দিছে বা কি ৰ'দেই মান্না মাৰি সোনকালে পানী লৈ আহ ইমান গৰমত কাম কৰি আছো চা পানী লৈ আহ তই আহিছা নাই উঠি কিমান সময় গা ধোৱা আৰু পিঠিত ফাটা কৰি উঠাব লাগিব নেকি মই আহিছা নাই চালি বন্দি তোক মই তেতিয়াবা মাতি আছো নাই এই গৰমত কতি ফাটা দিছি দেখা নাই তই ৰ'দ সোনকালে পানী লৈ আহ তই কাক হাতীৰ লগত তুলনা কৰিব আহে
মই নানলি তই ঘৰতে বুঢ়ী হৈ থাকিলি হৈ এই যাবে ভয়ে লাগে ঐ বুঢ়ে যিহে খাই পেলাব ভাল লাগে অলপ আগত দবদবি থকা শুনা পাইছোঁ মই হে অঁ মই কিন্তু আগত নাযাওঁ দেই মোক খেদাব খুজিছে তই আগত তই যাবি আৰু চিঠিখনটোৰ লগত আছেনে আছে এই শুন আগত যোৱাৰ পিছত যোৱাটো বাৰু হ'ব চাই চিটি অলপ ধুনীয়াকৈ দলি মাৰি দিব লাগিব মই কিন্তু তাত লিখি যাব নোৱাৰিম দেই যদি বেলেগে পাই চিঠিটো পিছত হৈ থাকিব নে কিন্তু আমি দিয়া উদ্দেশ্য চিঠিখন দিব লাগে হ'লনে তাহিবা আছে নাই আকৌ ঘৰত সেইটো এটা কথা চিন্তু তাকে মোৰতো ভৰিটো পৰা আগবাঢ়া হৈছে মই একবাৰ তই আগতোৱেই ভাই পাইছোঁ এই দুটাৰ খবৰ বেলেগ নিজৰ আছে দা চা লৈ দেখোঁ মোক ভয় লাগছি মোক ভয় লাগছি তাকে কি কিনে ফুৰোৱে ফুবা নৰা ফুবা নৰা কাজিয়া শেষ নবনাই তোৰা মানে মাৰখান দিবাই লাগিব আমি ইয়াতো দেখোন আহিলি তাকে এই মাৰ 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 কিবাকে ক'লোঁ কামখিনি এতিয়া অলপ ৰেষ্ট লওঁ যায় ঐ এইখিনি নি থৈ দিবি প্ৰতি মাননীয় মহোদয়া আমি তোমাক মনে পানে বহুত ভাল পাওঁ কিন্তু কবহে পৰা নাই আই লাভ ইউ সুন্দৰ সুন্দৰ সুঠাম ল'ৰা মোৰ ফালে আহি গৈছে মনে মন পৰিছে নেকি বাৰু এই কম্পাছৰ দেহাটোৰ বাতি মদন ফুটাম ডেকাৰ লগত প্ৰেমত পৰিলোঁ আই লাভ ইউ বহুত সাহস কৰি তোমাক ক'লোঁ আশা কৰোঁ আমাৰ প্ৰস্তাৱটো আপুনি সাদৰেৰে গ্ৰহণ কৰি পুখুৰী পাৰত যাকে ভাল পা তাকে ৰঙা ফুল এটা দি উত্তৰটো দিবি ইতি শেষে কৰিলে নেকি চিঠি তোমাৰ মৰমৰ ৰাজা আৰু ময়ূৰ মই কিমান দিনৰ পৰা তেওঁলোকক চাই আছিলো বাৰু চিঠিটো লিখিলে মই বাৰু কি কৰা যাব কালি পুখুৰী পাৰত নিশ্চয় লগ দিব মই যামেই যাম চকু মেলি চাওঁতে নামাম গান দেখিলোঁ যে তোমাকে দেখা পাবি তই আজি মন বিৰাট ভালেই এই হৈছে মই এটা কথা বুজি পোৱা নাই কি তই কি কি ৰখি আছা তই কি ৰখছা মোৰ কথাটো বেলেগ মই আগৰ পৰা মানে তাইক ভাল পাওঁ তাই মোক ভাল পায় আমি জানোৱে চিঠি দুটাই নামত দিছোঁতো তোৰ তোৰ কাম নহ'ব ৰিজাল্ট আমি পাম নহয় কাম তাকে ৰখো অলপ সময় নাই কি কওঁ একোতো দুখ হেৰি নাই চাওঁ দেচোন একবাৰ মায়াবিনী আজি গানৰ ওজন উঠি দেখো এইটো ৰোমান্টিক পালো হে তোমাৰ ছবি মই গান আছোঁ ধৰা দিনা
চকু মেলি চাওঁতে এই চকু মেল এই উল্টিছি চাওঁ চিঠি উল্টিছি শুন শুন কি মাৰ খাইছিল হয় মাক মানে এইটো এক্সপেৰি গৈছি শুনছা তাত দেখিছে না হাতিয়ান চেহেৰা উচি মাহ তোৰ গান তোৰ গেল মই এছো তো মই কি ক'লো তোৰ ভগৱানে হাতীটোকো এই থৈ পেলাই আহিলো মই সেই ঘৰত এইকেইটাক লগ পাম বুলি ইমান মনে কামে হৃদয় ভাল লৈ আহিছিলো পাণ ঢাকি দিম বুলি সিহঁতে পলাল মোৰ ফোনটোকে গ্ৰহণ নকৰিলে মোক কি গতি হ'লে মোক কি এটা কৰি কৰিলে মই অভিমানী ঐ মোৰ জান আইবেন যদি আপোনালোকে আমাৰ এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে আৰু আমাৰ আগৰ ভিডিঅ'ৰ লিংক এটি ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই ভিডিঅ'টো চাই লওক কমেডি আৰু আমাৰ নিউ ভিডিঅ' 15 আগষ্টৰ কাৰণে আহি আছে আশা কৰোঁ আপোনালোকে সেইটো যাতে সকলোৱে আদৰি লয়